ভালকে সানি ল'ম। নমস্কাৰ, মই ৰূপৰেখাই পুনৰ স্বাগতম জনাইছোঁ মোৰ পাকঘৰলৈ। আজি মই মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। তাৰ কাৰণে কি যোগাৰ কৰি লৈছোঁ চাওঁ আহক। এয়া মই ৰূপচন্দা মাছ লৈছোঁ। তাৰ কাৰণে মই এয়া লৈছোঁ শুকান জলকীয়া সিজাই পেলাই পিচি লৈছোঁ, আৰু এয়া হৈছে আদা নহৰু পেষ্ট, আৰু এইটো হৈছে ফুড কালাৰ, এয়া নিমখ, এয়া চিলি পাউডাৰ, ৰেড চিলি পাউডাৰ, আৰু এয়া হৈছে ফিছ মছলা। মই এতিয়া গোটেইখিনি বস্তু ইয়াত সানিম। আৰু এয়া হৈছে জালুক, এয়া নেমু। এতিয়া গোটেইখিনি বস্তু মই ইয়াত সানি ল'ম। এয়া আদা নহৰু লৈ লৈছোঁ, হাতেৰে সানি দিওঁ। তাৰপিছতে অলপ ৰেড চিলি পাউডাৰ, অকণমান নিমখ, অকণমান জালুকৰ গুড়ি, আৰু এয়া হৈছে ফিছ মছলা, এয়া নেমু, এয়া হৈছে ফুড কালাৰ। এতিয়া মই গোটেইখিনি বস্তু ভালকৈ সানি ল'ম। এইটো মেৰিনেট কৰি থৈ দিলে ভাল হয়, কিন্তু মোৰ সময়ৰ অভাৱত লগে লগে বনাই মই এতিয়া। এইখিনি আমাৰ সনা হৈ গ'ল। এতিয়া মই আজি এয়াৰ ফ্ৰায়াৰত এই ৰেচিপিটো বনাম, সেইকাৰণে মই ইয়াত এনেকৈ বস্তুটো দি লৈছোঁ। ইয়াৰ পৰা যিমান এক্সট্ৰা তেল পানী চব ওলাই যাব। সেইখিনি মই ইয়াত এনেকৈ ৰেডি কৰি লৈছোঁ। এতিয়া মই এতিয়া মাছখিনি ইয়াত এনেকৈ দি দিম। তলত ট্ৰে এখন থাকে, ট্ৰেখন দি ল'ব, নহ'লে গোটেই লেতেৰা হৈ যাব। মই চুইচটো অন কৰিলোঁ, এইটো অন বটন। খুলি চাইছোঁ 15 মিনিট হৈ গ'ল।
মই এতিয়া লুটিয়াই পেলাই আৰু অকণমান সময় দি দিম এক সাইডে পুৰা সিজি গ'ল এতিয়া আমি আকৌ 15 মিনিটমান দি দিওঁ এক সাইডে ধুনীয়াকৈ সিজিলে আৰু এক সাইডে অকণমান সিজিবলৈ বাকী আছে 15 মিনিট হ'লে হৈ যাব আমাৰ আধা ঘণ্টা সময় হৈ গ'ল মাছখিনি কি হৈছে চাওঁ এয়া আমাৰ একদম হেল্দি মাছ ৰেডি হৈ গ'ল ইয়াত অকণো তেল চেল নাই যিমান তেল আছিলে চব তাত ওলাই গ'ল ধুনীয়া মাছৰ ৰেচিপি এটা তৈয়াৰ হৈ গ'ল এতিয়া মই পেকিং কৰিম দেখিবলৈও কিমান ধুনীয়া আছে আৰু খাবলৈও খুব সোৱাদ হয় এয়া মোৰ মাছৰ ৰেচিপি ৰেডি হৈ গ'ল টেষ্টি আৰু হেল্দি ৰেচিপি এটা যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়া মই আগলৈ নতুন নতুন ভিডিঅ' দি থাকিম আপোনালোকে পাই থাকিব আজিলৈ আহোঁ নমস্কাৰ